খবৰ আপোনালোকৰ সকলোৰে ভালেই চাগে মৰো আপোনালোকৰ আশীৰ্বাদত ভালে আছো ইউটিউবত মই নতুন যদি মোৰ কিবা ভুল হয় তেতিয়াহলে আপোনালোকে মোক ক্ষমা কৰি দিব মই আপোনালোকৰ বাবে এটা ৰেচিপি আগবঢ়াইছো বইলা মাংসৰ সৈতে কলডিল বইলা মাংস আৰু কলডিল সবজি বনাওঁতে কি কি উপকৰণ ব্যৱহাৰ কৰো আপোনালোকক দেখাও বলকচোন চাও এইফালে মই মছলাবোৰ লৈ লৈছো ধনিয়া পাউডাৰ গৰম মছলা হালধি জিৰা পাউডাৰ আৰু পিয়াজ আৰু নহৰু আদাৰ পেষ্ট আৰু জলকীয়া তিনটা বইলা মাংসখিনি মই ভালদৰে গৰম পানীৰে ধুই লৈছো কলডিল আলুৰ মই সৰু সৰুকে কুটি লৈছো বলক বইলা মাংসৰ লগত কলডিলৰ সবজিটো কেনেদৰে বনাও আপোনালোককো দেখাও এতিয়া মই ইয়াত তেল দিছো আৰু এতিয়া মই পিয়াজ দি দিছো জলকীয়া আদা নহৰু পেষ্ট মই এইখিনি অকণমান ভাজি লম মই ইয়াত মছলাখিনি ব্যৱহাৰ কৰিছো পিয়াজখিনি মই ব্ৰাউন কালাৰ হোৱালৈকে ভাজি লম পিয়াজখিনি ব্ৰাউন কালাৰ হৈ গৈছে এতিয়া মই ইয়াত মাংসখিনি দি দিছো এতিয়া মই মাংসখিনি অলপ দেৰি ভাজি লম এতিয়ালৈকে মই ইয়াত নিমখ ব্যৱহাৰ কৰা নাই নিমখ নিদিয়াকৈ মাংসখিনি অলপ টাইম সিজিবলৈ দিব লাগে চাওকচোন মাংসখিনিৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে এতিয়ালৈকে মই কিন্তু ইয়াত নিমখ দিয়া নাই অকল বইলাৰ মাংসৰ বুলিয়ে নহয় যিকোনো মাংসতে মানে নিমখ নিদিয়াকৈ তেলটো ওলাবলৈ দিব লাগে কুটি লোৱা আলু আৰু কলডিলখিনি দি দিছো এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম এতিয়াহে মই ইয়াত নিমখ দিছো আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখ দিব এইফালে সবজি অলপ সিজিছেগৈ আৰু বইলা আৰু কলডিলৰ সবজিৰ একেবাৰে ফাইনেল লুকটো আপোনালোকক দেখাইছো এইফালে কলডিলৰ সৈতে বনোৱা বইলা মাংসৰ ফাইনেল লুক ৰেডি চাওকচোন কি ধুনীয়া কালাৰ হৈছে কলডিল আৰু বইলা মাংসৰ সৈতে বনোৱা ৰেচিপিটো আপোনালোকে বনাই খাই চাবচোন কেনেকুৱা লাগে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি এই ৰেচিপিটো চাই ভাল পালে তেতিয়াহলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহলে আজিলৈ বাই বাই গুড নাইট